Hi friends, নমস্কাৰ মই লুকুমনি পুনৰবাৰ আপোনালোকক আমাৰ এই চেনেললৈ স্বাগতম জনাইছো আৰু লগতে আজি নৱৰাত্ৰি সকলোকে নৱৰাত্ৰি শুভেচ্ছা জনালো আৰু আজি আমাৰ ঘৰতো যেহেতু কল বহাব মানে নৱৰাত্ৰি মই উপবাস ৰাখা নাই কি মোৰ পটককে গা বেয়া লাগে আৰু উপবাস বুলি ক'লে কি ইয়াতে যেহেতু নিৰামিষে খোৱা হয় ৰুটি আৰু সবজি গাখীৰ দৈ এনেকে তো আহক আজি মোৰ ভিডিওটো আৰম্ভ কৰোঁ লগতে চাই থাকক নৱৰাত্ৰি কি হয় নৱৰাত্ৰি ঘৰত মায়ে কলহ বহাব হাজবেণ্ড আৰু মায়ে উপবাস ৰাখিছে মানে ময়ূৰ আৰু মা মোৰ চুনিটো এনেকৈ আটকি গৈছিলে যি নহওক যোৱাকালি মামা ঘৰত যোৱা ভিডিওটো যোৱাকালি দিব নোৱাৰিলোঁ এডিট কৰিলোঁ যদিও ছেভ নহ'লে আজি ৰাতিপুৱা দিছোঁ আৰু এতিয়া এইটো ভিডিও এতিয়া আৰম্ভ কৰিছোঁ এতিয়া 12টাই বাজিবহি হ'ল নতুন দেখিছে মোৰ স্পেশাল মানে গিফ্ট দিলে হাজবেণ্ডে যোৱাকালি আমাৰ যেটো 3 মাহ কমপ্লিট হ'ল মোৰ নতুন মংগলসূত্ৰ হয় এটা আৰু মাটো বজাৰত গৈছিলে কি ক'ত আনিছিলে সেইবিলাকো দেখাম বাৰু দেখ মন কাশবন দুলছে যে শাড়ি কবে ঢাক দেবে ডাক দিন গুনছে যে তারি দেখ মন কাশবন দুলছে যে শাড়ি কবে ঢাক দেবে ডাক দিন গুনছে যে তারি শিউলি মাখা গল্প আগমনীর সুর কুমার টুলির গন্ধ ছড়ালো বলো বলো দুর্গা এলো বলো বলো দুর্গা এলো বলো বলো দুর্গা মোৰ দৰে বাৰু কোনে কোনে ভাবিছে যে পিয়াত ৰুটি খায়নে আচলতে কি সেইখন পিয়া ৰুটি খোৱা পিয়া হয় ময়ো ভুল বুজিছিলোঁ মানে কি আছিলে মোৰ দৰে বাৰু কোনে কোনে ভাবিছিলে যে পিয়াতনো ৰুটি থয়নে বা ৰুটি খায়নে আচলতে সেইখন পিয়া ৰুটি থোৱা পিয়া হয় বা তাত ৰুটি খাব পাৰিলৈ তাত একো কাম কৰা নাই সেইখন ৰুটিৰ কাৰণে বনোৱা আছে ৰুটি খাবৰ কাৰণে টেবুলৰ নিচিনাই কৰি লয় আৰু মই প্ৰথমে যেতিয়া অসমত পৰা যেতিয়া ময়ূৰৰ লগত ভিডিঅ' কলত কথা পাতোঁ তেতিয়া কৈছিলোঁ যে পিয়াত ৰুটি থৈ খায়নে সেইকাৰণে কি মই ইয়াত অসমত পৰা ইয়াত অহাৰ পিছত দিয়াৰ পিছত প্ৰথমতে নিদিলে দেই মই আজিলৈকে প্লেটতে ৰুটি লৈ খাওঁ কিন্তু আজি মানে অকলশৰে খাইছোঁ ন মই সেইটো সন্মানকে কৰিলোঁ আজি কোনো খোৱা নাই ময়ূৰটো নাই এতিয়ালৈকে উপবাস আছে আৰু মাও নাখায় মই খাইছোঁ ৰুটি সেইকাৰণে মই সেইখনতে লৈ খালোঁ তাত সেইখন একো বেয়া পিয়া নহয় এতিয়া বাজিছে 1:30 খাই গৈ হ'ল এতিয়া লগ কৰোঁ আৰু তাৰপিছত
ৰাতিলৈ জানো ক'ৰবাত যোৱা চোৱা হয় যদি দেখা খাই কৰি আজৰি হ'লোঁ আৰু এতিয়া অলপ সময় ইয়াতে কিবা নৱৰাত্ৰি ডান্স হয় আমি চাগে অসমীয়া মানুহবিলাকে জানে ভিডিঅ'তে দেখিছে কিবা দাণ্ডিয়া ডান্স কিবা কিবি হয় ইয়াত 9 দিন এইবিলাক হয় আমি তাৰ মাজতে দুদিন যাম চাগে মই মানে মন্দিৰলৈ আৰু চাবলৈ কাৰণে আৰু মইতো নাচিব কৰিব নাজানোৱেই তথাপিও কি হয় নাজানো নৱৰাত্ৰি বুলি অসমত মানে গুজৰাটত কি হয় আপোনালোকে মোৰ প্ৰতিটো ভিডিঅ' পাবৰ কাৰণে প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু पगले मारी गरबे रमवा के मन घर বাজিছে 9টা আৰু আমি খাই কৰি আজৰি হ'লোঁ আজি অকণ দেৰিয়ে হ'ল 9টাই বাজিছে এতিয়া মই যাব ওলাইছোঁ আমি মা আৰু মই গাঁৱৰ যিটো খৰিয়ামাৰ মন্দিৰ আছে তাত যাম গাৰবা হ'ব মানে দাণ্ডিয়া ডান্স কিবা কিবি হ'ব চাগে মই ভিডিঅ'ত আপোনালোকক দেখাই থাকিম মিষ্টাৰে গ'লেই পাপাও যাব গৈছে নেকি মা মই যাম গাঁৱতে যিহেতু ষ্টাইল বুলি কোৱা নাই আৰু খালি মুখতখন হৈছোঁ কাপোৰ একেযোৰে পিন্ধি আছোঁ বেলেগ তেনেকৈ একো ষ্টাইল কৰা নাই কাৰণ ইয়াত মানুহবিলাকে এইবিলাক ষ্টাইল ইমান নকৰে আৰু ইমান ড্ৰেছ পোছাকৰ প্ৰতি গুৰুত্ব নিদিয়ে নহওক মই তথাপিও ঘৰতে আছোঁ যে ঘৰতে যোকে পিন্ধি লৈছোঁ কাপোৰ যিয়ে নহওক যিয়ে নিপিন্ধো কিয় মুখত কাজল আৰু লিপষ্টিকটো আমি মানে ছোৱালী মানুহ মই বা আজি কাজল লোৱা নাই এতিয়া ৰাতি যিহেতু চশমা পিন্ধিমেই আৰু লিপষ্টিকৰ মোৰ নহ'লে মই কিবা লিপষ্টিক নলগাকৈ থাকিব নোৱাৰোঁ তো কাপোৰ এযোৰে পিন্ধিছোঁ ঘৰত পিন্ধি থকা কাপোৰযোৰে কাৰণ গাঁৱতে বেছি দূৰ নহয় ওচৰতে আৰু কোনেনো কি চাই থাকিব ৰাতি সেইকাৰণে চ' লিপষ্টিকখনকৈ লগালোঁ মুখত সানি লগাইছোঁ আৰু ক্ৰীম লগালোঁ চ' ভিডিঅ'টো চাই থাকিব নৱৰাত্ৰি আজি প্ৰথমটো দিন মানে মই পূৰা দেখাবলৈ চেষ্টা কৰিম ইয়াত কি হয় ঘৰত কি হৈছে আপোনালোকে দেখা পাইছে